Why do I travel? It's a big question for me. মই নিজেও নাজানো কিয় ট্ৰেভেল কৰোঁ, কিন্তু জীৱনৰ কিছুমান বস্তু হয়তো চাগে এস্কেপ কৰিবৰ কাৰণে ট্ৰেভেল কৰোঁ, নাই কিবা এটা শিকিবৰ কাৰণে। কিন্তু যিমান ট্ৰেভেল কৰিছোঁ ইমানে কিছুমান বস্তু শিকিব পাৰিছোঁ, কিছুমান কালচাৰ বা খাদ্য সংস্কৃতি যি হৈছে এইবিলাক ট্ৰেভেল কৰিছোঁ। নৰ্থ ইষ্টখন ভ্ৰমণ কৰিছোঁ, কিবা এটা ভাল লাগিছে। চাওঁ কিমান কৰিব পাৰোঁ আৰু মই ভিডিঅ' আকাৰে কেইটামান দিব খুজিছোঁ। এতিয়া ফাইনেলি 0 পইণ্ট পাই গ'লো। 0 পইণ্টত এতিয়া নামিম। আমি বিচৰা 0 পইণ্টখনত 0 পইণ্টটোলৈকে পালোঁ। এইটো হ'ল 0 পইণ্ট, চব বৰফেৰে আবৃত এখন পাহাৰ। গোটেই পাহাৰ চব বৰফেৰে আবৃত, কিন্তু যিমান বৰফটো অলপ কমিছে, বৰফ ইমানো বৰফ নাই। এতিয়া গোটেই মানুহবিলাকে খেলি আছে। এতিয়া আমিও যাওঁ ন তলত। এতিয়া গামোচা লৈ আছে আমাৰ হিৰক, ইয়াতে আমাৰ আৱেগ, অসমীয়াৰ আৱেগ গামোচাখন ইয়াতে উৰাব আৰু ফটো তুলিব। চল ব'লা তলত যাওঁ। ভাস্কৰ ব'লা, পাৰিবিনে নাই? অঁ ব'ল তলত যাওঁ। অঁ কি উইস্কি? ক'ত এতিয়া ইয়াতে কিবা কিবি বস্তু পাই চাগে, আমি বিচাৰিম। ইয়াতে চবে ফটো লোৱাত ব্যস্ত, ময়ো অলপ পিছত ফটো ল'ম। কিন্তু ইয়াতে চব পিনে গৈ লওঁ, পুৰা বৰফবিলাক এতিয়াও টাইট হৈ আছে, কিন্তু পিছলিলে একেবাৰে কঁকালৰ বিষ ওলাই যাব ইয়াৰ পৰা যদি পিছলি যাওঁ। কিন্তু ফটো তুলিবলৈ বহুত ভাল হৈছে কিন্তু জেগাডোখৰ। আমাৰ ডেষ্টিনেশ্যন আছিলে ইউমটাং ভেলী, আমি যিটো পেকেজত আছিলোঁ। কিন্তু ইউমটাং ভেলীত চাবলগীয়া একো নাই। যদি ইউমটাং ভেলীত যদি চাবলৈ আহে তেতিয়াহ'লে মাৰ্চ এপ্ৰিল মানত আহিব লাগে। মাৰ্চ এপ্ৰিল মানত আহিলে মানে ইউমটাং ভেলীটো হৈছে ফ্লাৱাৰ অফ হেভেন বুলি ক'ব পাৰিব, মানে ফুলৰ সৰহ বুলি ক'ব পাৰিব। এতিয়া ইউমটাঙত চাবলৈ একো নাই, কিন্তু ইউমটাংখনত জাষ্ট কিছুমান পেকেজত কৈ দিয়ে যে ইউমটাংখন এতিয়া চাব লাগে বুলি, কিন্তু ইউমটাংখনত চাব নালাগে। ডাইৰেক্ট যদি ইয়াতে আহিব বিচাৰে, যে ছিকিমত, নৰ্থ ছিকিমত আহিব বিচাৰে, তেতিয়া গুৰুডুনমাৰ্গ লেক আৰু কিবা 0 পইণ্টত আহিব লাগে। 0 পইণ্টতো ইমান এতিয়া বৰফ পৰা নাই যিমান বৰফ পৰিব লাগিছিলে। আৰু মই ইয়াৰ যদি কেনেকৈ আহিলে, কেনেকৈ গ'ল, কেনেকৈ কিহত আহিলে, পেকেজত আহিলে নে নিজে আহিলে যদি বুলি কোনোবাই সুধিব বিচাৰিলে, মই এইটোকেই ক'ম যে পেকেজত আহিলেও লাভ আছে। কাৰণ পেকেজত আহিলে কিন্তু সময়মতে আহিব লাগিব। সময়মতে মানে সময়টো জানিব লাগিব। সময়টো জানিব লাগে মানে প্ৰায় নৱেম্বৰ মানত আহিলে মানে কিবাত পাব, কি বুলি কয়, MG মাৰ্গত বৰষুণ পৰা দেখিব, য'ত নেকি ভিডিঅ'ত যে MG মাৰ্গত বৰষুণ পৰি থাকে। আৰু নৱেম্বৰত আহিলে মানে ইয়াত আৰু বহুত বৰফ, ৰাস্তাত বহুত বৰফ পৰি থাকে। আৰু ইয়াতো কিছু মানে বৰষুণ পৰা দেখা পায়। কিন্তু এতিয়া আহিলে মানে ইমান বৰফৰ কিবাটো নাথাকে। যিমান এক্সপেক্ট কৰিছিলোঁ ইমান বৰফ নাই ইয়াতে। এনেই আৰু মানুহে কৈ আহি যায় আৰু, কিন্তু বৰফৰ ইমান কিবা নাই। অলপ পৰি আছে বৰফকেইটা, তথাপিও ভাল লাগে। যিহেতু ইমান দূৰ আহিছোঁ, বৰফ দেখিছোঁ, ফাৰ্ষ্ট টাইম এনেকুৱা বৰফত খোজ কাঢ়িছোঁ, ভাল লাগে প্ৰায়। আৰু ইয়াত ৱেষ্ট বেংগলৰে হওক বা আমাৰ ওচৰ চুবুৰীয়াৰে প্ৰায় নৰ্থ ইষ্টৰ প্ৰায় আহিছে ইয়ালৈকে, কলকাতাৰো প্ৰায় আহিছে। আৰু আমাৰ লগৰবিলাকো আহিছোঁ, চাই লৈছোঁ। গৰম হ'লেও কিন্তু ইয়াত বহুত মানে আজি কিন্তু লাগ ভাল, ইমান ঠাণ্ডা লগা নাই মানে আজি ৰ'দ পৰি আছে, সূৰ্য দেৱতা আছে, সেইটো কাৰণে ইয়াত ঠাণ্ডা পৰা নাই যিমান ঠাণ্ডা হ'ব লাগিছিলে। বৰফ ভাঙাই আছোঁ। এতিয়া পানী ওলাবনে? এতিয়া মাছ ওলাব, মাছ এই ধৰচোন। এইটো বৰফ আহিছেনে? আহিছে। বৰফ গোটেই। জীৱনত কিছুমান বস্তু অভিজ্ঞতা ল'ব হ'লে মানে কেতিয়াবা পাহাৰত গৈ কৰিব লাগে, যেনে ছিকিমত এনেকুৱা এটা জেগাবিলাকত, যিবিলাকৰ অকল নেচাৰেল বিউটিয়ে নহয়, বহুত ভাল লাগে ইয়াৰে কিছুমান কালচাৰ
ইয়াতে কিছুমান নেচাৰেল বিউটি কেতিয়াবা ক'ব পাৰিব, ইয়াৰে সাধু কথা হৈ কেতিয়াবা ক'ব পাৰিব আপোনালোকে ইয়াৰে সৌন্দৰ্যবোৰ। এদিন আহক আৰু ঘূৰি চাওক। ঠাণ্ডাই লগা নাই বাবুটো চা, আমাৰ আকৌ হিৰকে ঠাণ্ডা লাগি আছে চাচোন। গলি যাই আছে। ফাইনেলি আমি 14,000 ফুটত উঠি পিনি বৰফৰ খোজ কাঢ়িলোঁ। এতিয়া লাহে লাহে নামি যাওঁ। মই অকলে আছোগে। এতিয়া আমাৰ গোটেই টিম গুচি গ'ল, কিন্তু ৰিক্স আছে। ইয়াৰ পৰা লাহে লাহে নামিব লাগিব, নহ'লে পিছল খাই পিনি একদম পৰিব লাগিব। গোটেই তলত বৰফৰ তলত শিল আছে, বহুত পিছল। ইয়াতে বহুতে ফটো উঠিয়ে আছে, কিন্তু মই অকলে নিজে ভিডিঅ' কৰিছোঁ, নিজে ফটো উঠিছোঁ। গিৰ যায়গা। চাওঁ, পৰি গ'ল চা। ইয়াৰ পৰা লাহে লাহে যাব লাগিব, নহ'লে গোটেই পৰি যাব। এই দাদা বাইদেউটো লাহে লাহে আহিছে, নহ'লে পিছল খাই ক'ৰবাত পৰি থাকিব। ইমানেই পিছল যে মানুহে খোজকাঢ়া জেগাত খোজকাঢ়িলে ভাল, নহ'লে ইয়াতে পিছল খাই পৰি থাকিব। কিছুমান পোৱালিবিলাকে ভয়ে নকৰে, মানে মই বহি দিব লাগিব, বহি এনেকৈ নামিব লাগিব, তেতিয়াহে। বহি নানামিলে এতিয়া এই আমাৰ ভাবোতে ঠাণ্ডা লাগে, আমাৰ হিৰক আৰু গোটেই পলালে এই ঠাণ্ডা লাগিছে বুলি। চাচোন এইটো চা, কি ধুনীয়াকৈ একদম। এইটো বাবুটো চা, কাঁ আছে বাবু? কলিকতা আছে। এইফালে বৰফ আৰু এইফালে হ'ল বৰফ নপৰা এৰিয়া, চব গাছ। আৰু এইটো কিছুমান কেম্প আছে। ইয়াতে প্ৰায় মানুহে একদম এই ওপৰলৈকে, ইয়াতে 14,000 ফুট আৰু ওপৰলৈকে গৈ মানুহবিলাকে ফটো উঠিছে আৰু ইয়াতে ভিডিঅ' কৰি আছে। যিমান বৰফত থাকোঁতেহে বৰফতে অলপ ঠাণ্ডা, বাকী ঠাণ্ডাটো নাই। ইয়াৰ পৰা যাব লাগিব। ইয়াৰ পৰা গৈ আমি য়ুমথাং ভেলী পাৰ হৈ আহিলোঁ, য়ুমথাংখন চোৱা নাছিলোঁ, সেইটো কাৰণে এতিয়া আকৌ য়ুমথাংখনত যাব লাগিব। ইয়াৰ পৰা গৈ মানে ইয়াৰ পৰা য়ুমথাংলৈকে কমেও 3 ঘণ্টা 2 ঘণ্টামান ৰান টাইম লাগে। ইমান টাইমত আমি আকৌ তালৈকে য়ুমথাংলৈ পাব লাগিব। আকৌ আজি ৰাতি গেংটকত থাকিব লাগিব। গেংটকত যদি জল্দি পাওঁ তেতিয়াহ'লে MG মাৰ্কখন আকৌ চাব লাগিব। MG মাৰ্কখন একচুৱেলি ফুৰিবলগীয়া। যেতিয়া গেংটকত থাকে তেতিয়াহ'লে MG মাৰ্কত যাব লাগে, MG মাৰ্কখন ফুৰিব লাগে আৰু তাৰ MG মাৰ্কখন ম'ম' ট্ৰাই কৰিবই লাগে। জিৰ'ৰ আইচৰ পৰা আমি লাহে লাহে ওলালোগৈ। এতিয়া ইয়াতে 0 পইণ্টত দোকানকেইখনত কি আছে চাই লওঁ। এইটো হ'ল বৰফ, ইয়াতে গোটেই মানুহ ইয়াতে আছে। ইয়াতে 11মান ফটো তুলি আছে আৰু এইটো লোকেশ্যন। ইয়াতে বৰফৰ কিন্তু ইয়াতে ফটো এখন তুলিব পাৰোঁ ন? মই ফটো এখন তোলোঁ ইয়াতে।
হিৰক ঠাণ্ডাটো কেনেকুৱা লাগিলে? বহুত ঠাণ্ডা ন? হিৰকৰ বেচেৰা ঠাণ্ডাত উপায় নাই, কিন্তু মই হিৰকক এই ঠাণ্ডা ৰখাই পিনি ফটো তুলিব দি আছোঁ। ইমান দূৰ আহিলোঁ, ফটো এখন নুঠাকৈ যামগৈ নে? নিজে ফটোখন তুলিলেতো ফটোখন বেয়া লাগিবই। সেইটো কাৰণে এতিয়া আমিও যাওঁ, আমাৰ টীম ওপৰত কি কি দোকান আছে কি কি নাই অলপ এপাক চাম। এপাক গৈ যদি কিবা পাওঁ, গৰম বস্তু পাওঁ, গৰম বস্তু পালে গৰম বস্তু খাম। আৰু জল্দি ইয়াৰ পৰা ওলাব লাগিব। ইয়াৰ পৰা নোলালে ঠাণ্ডা পৰিলে মানে আকৌ ৰাস্তাত বৰফ পৰি থাকিব, বৰফ পৰি থাকিলে মানে আকৌ গাড়ী শ্লিপ হ'ব, গাড়ী শ্লিপ হ'লে মানে আকৌ যাব নোৱাৰিব, ইয়াতে ষ্টে হ'ব লাগিব। সেইটো কাৰণে ড্ৰাইভাৰে কৈছে জল্দি আহিবলৈ, আহোঁ আৰু ইয়াতে কি কি পায় চাব লাগিব। ইয়াতে মেগী পাব পাৰে, মেগী আমাৰতো ভোক নাই। তাতে লাঞ্চৰ ব্যৱস্থা কৰিছে, কিন্তু লাঞ্চৰ ব্যৱস্থালৈকে চাওঁতে চাওঁতে কিমান বা দেৰি হ'ব। এইকেইখন দোকান ইয়াতে আছে, দোকান কেইখন ইয়াতে আছে। ইয়াতে হাতখন যদি হাত ঠাণ্ডা হৈছে ইয়াতে গৰমাই ল'ব পাৰিব। ইয়াতে বিয়েৰ চিয়েৰ আছে। ঐ কিবা খাবি নেকি? উইস্কি, ৰাম? বহুত ঠাণ্ডা লাগিছে, জ্বলাই দিছে, ভাল লাগিছে। ঠাণ্ডা লাগিছে ন? লাহে লাহে চবেই ওলাই গৈছেগে পইণ্টটোৰ পৰা। আমাৰ পাৰ্টি বা ক'ত আছেগে? ৰাতি এই গোটেই ৰাস্তাত বৰফ হৈ থাকেগে। এতিয়া ৰ'দ পৰিছে কাৰণে 12টা বাজিছে, সেইটো কাৰণে বৰফ পৰাগে নাই। এইবিলাকে দোকানেই দোকান, কিছুমান এতিয়া নাই, কিছুমান আছে। দোকানত ৰাম এক পেক খাব লাগিব, তেতিয়াহে অলপ কিবা হ'ব, গৰম হ'ব। বডিটো অলপ গৰম কৰাব লাগিব। ইয়াতে কিমান বা কি লয়? ইয়াতে জুই পুহিবলৈও জেগা আছে ধুনীয়াকৈ। ইয়াতে বিয়েৰ কেইটা পায়, কিন্তু কোনটো বেছি খালে ভাল হ'ব জানো ন? ইয়াতে মেগীও পায়, ইয়াতে মেগী पाए। ये पीने वाला क्या है? 60 रुपीस प्लेट का मैगी लेना है? 60 रुपीस। 60 का है। 150 का है। ये क्या है? लोकल बियर गरम है ना ठंडा है? चिल हाँ? चिल मैगी खाना है मैगी। ये राम है क्या? राम एक पैक में कितना है? राम 70 70 एक पैक में? पानी के साथ देगा। ये हाँ अच्छा, पी लो बहुत দাম হৈছে। ইয়াত আমাৰ বটলত আনিছিলে চাগে, কিন্তু আমাৰ ৰাম কেইটা ক'ত গ'ল? কিবা খাবি নেকি? ইয়াতো খাবলৈ পাবই, ইয়াত জুই পুৰিবলৈ ভাল। ইয়াত আগতে নদী হৈ থাকে, মানে নদী হৈ থাকে, কিন্তু ইয়াতে এতিয়া बर्फ जमा हो থাকে। कब यहाँ पे वो क्या है नदी आता है? ये अभी आपका अप्रैल से नदी होगा ये। अभी ठंडा का मौसम है, इसलिए सब फ्रोजन हो चुका है ये। अभी आपका अप्रैल से यहाँ पे नदी बहेगा, ये आइस नहीं रहेगा, नदी बहेगा उस टाइम पे। এতিয়া এপ্ৰিলৰ পৰা এইটো আইচ এতিয়া নাথাকিব, আইচ মানে বৰফ ইয়াতে নাথাকিব। তেতিয়াৰ পৰা ইয়াতে চব নদী পানী বব, কিন্তু নৱেম্বৰ ডিচেম্বৰৰ পৰা কিন্তু ইয়াত পুৰা হেভি বৰফ হয়। এতিয়া যিমানেই গৰম হ'ব লাগে ইয়াত বৰফ হ'বই মানে। এতিয়া চাবলগীয়া কিন্তু, আৰু যদি এনে জিৰ'লৈকে যদি আহিব বিচাৰে তেতিয়াহ'লে প্ৰায় কিবাত আহিব লাগে, এনেকুৱা ছিজনতে আহিব লাগে। তেতিয়া মানে ইয়াত ভয় কৰাৰ চান্সটো নাথাকে মানে প্ৰায়। ইয়াত চকলেটকেইটা পূৰা টাইট হৈ আছে, বৰফ বনি আছে। चॉकलेट भी बर्फ बन रहा है क्या? हाँ विक्रम, होता है यहाँ पे पूरा चॉकलेट बर्फ तो निचिना हो আছে।
এইটো হ'ল য়ুমটাং ভেলী হয়। য়ুমটাং ভেলী পূৰা 12,000 ফিটত আছে। আমি গৈছিলোঁ এতিয়া 14,540 ফিট ওপৰত জিৰ' ভেলীলৈকে। এইটো হ'ল য়ুমটাং ভেলী। য়ুমটাং ভেলীত পূৰা মাৰ্চ এপ্ৰিল মানত ফুলেদিয়ে ফুল হৈ থাকে। ইয়াতে ৰুদ্ৰদ্ৰন কিবা এটা ফুল এটা আছে, এইটো ফুলটো পূৰা ফুলি থাকে। ইয়াতে দেখিবলৈ বহুত ভাল হয় তেতিয়া। কিন্তু এনেই এতিয়া চাব আহিলে মানে একো দেখা নাপায়, অকল খালী খালী জেগাবিলাক দেখা পাব ইয়াতে। কিন্তু যিটো ছিজনত গ'লে মানে চব দেখি পাব ইয়াতে। গৈ আমি লাঞ্চটো এতিয়া খাই লৈছোঁগৈ। লাঞ্চটো খাই ইয়াৰ পৰা ওলাই যামগৈ লাচুঙৰ পৰা গেংটকলৈকে। আমাৰ 0 পইণ্ট শেষ। আৰু এয়া হ'ল ভেজ লাঞ্চ। ইমানতে লাচুঙৰ পৰা 0ৰ পৰা ভিডিঅ'টো শেষ।